নদীত যি পৰিমাণৰ পানী বাৰিষা খৰালি বৈ আছিল সেই পৰিমাণৰ পানী বৈ থাকিব লাগিব। আৰু আজি তেওঁলোকে মোক সকলোখিনি দৰ্শন কৰি দেখুৱাই পেলাই কৈছে যে নদীত বৈ থকা পানী কমি নাযায়। এই মাজত কেইটামান ঘণ্টাৰ কাৰণে যিটো ঘটনা হ'ল সেই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ ব্যৱস্থা কৰিম বুলি তেওঁলোকে চৰকাৰখনক তেওঁলোকে অসম চৰকাৰক প্ৰতিশ্ৰুতি দিছে আৰু মই আশ্বস্ত হৈছোঁ প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰিব। সোৱণশিৰি নদী হিচাপে বৈ থাকিব। কিন্তু তেওঁলোকে কৈছে বানপানীৰ সময়ত বানপানী নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো আমাৰ ডেমটোৱে ব্যৱস্থা গ্ৰহণ কৰিব, কাৰণ ডেমটোত আমি প্ৰায় 15 মিটাৰ খালী ঠাই ৰাখিম য'ত বানপানী আহিলে পানী ধৰি ৰাখিব পৰা 12 ঘণ্টাৰ কাৰণে 20 ঘণ্টাৰ কাৰণে পানী ধৰি ৰাখি পানীখিনি লাহে লাহে যাতে ৰাইজৰ ক্ষতি নোহোৱাকৈ লাহে লাহে এৰি দিয়াৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিছে। আৰু মই অসম চৰকাৰৰ হৈ আপোনালোকক জনাই দিছোঁ যে অসম চৰকাৰে কথাখিনিত আশ্বস্ত হৈছে। অসম